কৰা হ'ল ছাত্ৰ ছাত্ৰীসকলে ইয়াত ৰিডিং ফেচিলিটিটো পালে। মই কেইদিনমান আগতেহে আহিছিলোঁ আৰু গোটেই ইনচাইড এণ্ড আউটচাইড লাইব্ৰেৰী আৰু বাকী কেম্পাছটো চাই গৈছিলোঁ আৰু আমাৰ এই কেম্পাছত বহুতখিনি কাম কৰিবৰ কাৰণে সেইদিনা আলোচনা কৰিছিলোঁ। মই এইখিনি লাইব্ৰেৰীত অহা 10 বছৰৰ কাৰণে কিছুমান জাৰ্নেল ছাবস্ক্ৰাইব কৰি দিম, যাতে 10 বছৰ কণ্টিনিউ আহি থাকে। ইয়াৰ কাৰণে যিখিনি ফিজ লাগে মই ব্যক্তিগতভাৱে এইটো দি দিম, নট গভৰ্ণমেণ্ট স্কিম। কমচে কম 10খনমান জাৰ্নেল যিবিলাক ষ্টুডেণ্টৰ কাৰণে দৰকাৰ হয়, যিসকলে APSC UPSC এক্সাম বহিব বিচাৰে বা এপিয়াৰ হ'ব বিচাৰে সেইসকলৰ কাৰণে। এইখন যিহেতু কলেজ, মই আমাৰ ষ্টুডেণ্টসকলক এইটোকে অনুৰোধ কৰিব বিচাৰোঁ যে সকলো জানে ডে বাই ডে আমাৰ চাকৰি যিটো জব এইটো টাফ হৈ যায় আছে চাকৰি পোৱাৰ কাৰণে, আৰু কিন্তু ষ্টুডেণ্টসকলৰ টেলেণ্টটো বহুত বাঢ়ি আছে। এটা সময়ত যিখিনি আছিলে ইয়াতকৈ বহুত বাঢ়ি গ'ল। ৰিচেণ্টলি আমাৰ কোকৰাঝাৰত ছেক্ৰেটাৰিয়েটৰ কাৰণে 3rd গ্ৰেড পষ্টৰ কাৰণে আমি ইণ্টাৰভিউ লৈছিলোঁ। তাত কেইবাহাজাৰ ষ্টুডেণ্ট এপিয়াৰ হৈছিলে আৰু এপিয়াৰ হোৱা সময়ত আমি বড়োলেণ্ড ইউনিভাৰ্চিটিত টেষ্ট ল'বলৈ দিছিলোঁ। ষ্টুডেণ্টসকলে কিছুমানে যোনটো চিনাকি আছে তাৰ পেৰেণ্টছে মোক কৈছিলে এইটো বহুত টাফ মানে পেপাৰ কাটিছিল, কিন্তু পিছত যেতিয়া এনচাৰটো ৰিজাল্টটো ওলাল তেতিয়া মই চালোঁ আমাৰ লোকেল ল'ৰা ছোৱালী চব BTC এৰিয়াৰে হয়, 90%তকৈ বেছি মানে স্ক'ৰ কৰিছে। বহুত টাফ হয় কিন্তু 90%ৰ বেছি স্ক'ৰ কৰিছে। গতিকে আজি আমাৰ যিটো টেলেণ্ট সেইটো বহুত বাঢ়ি গৈছে আৰু কলেজ সময়তে কলেজত পঢ়ি থাকোঁতে বহুত সুবিধা পায়। কেতিয়াবা আমি অলপ পাহৰি যাওঁ বেলেগ বেলেগ ব্যস্ততা ওলাই পেলাই, কিন্তু এইখিনি টাইমে বেষ্ট টাইম ষ্টুডেণ্টৰ কাৰণে নিজৰ কেৰিয়াৰৰ কথাটো নিজে ঠিক কৰিব লাগে। আৰু কেৰিয়াৰ ঠিক কৰিবৰ কাৰণে এটা শ্বৰ্ট এনালাইচিছ বুলি আছে, SWOT, নিজে নিজে ওলাই ল'ব পাৰে ষ্ট্ৰেংথ, উইকনেছ, অপৰচুনিটি আৰু থ্ৰেট। মোৰ কি ষ্ট্ৰেংথ আছে, প্ৰত্যেকজন ষ্টুডেণ্টৰ প্ৰত্যেকজন ব্যক্তিৰ এটা এটা ষ্ট্ৰেংথ আছে। ই ক'ৰবাত বহুত ভাল হয়, ক'ৰবাত বেয়া হয়, কিন্তু ক'ৰবাত বহুত ভাল হয়। এই ক'ত ভাল এইটো অলপ নিজে নিজে ওলাই ল'ব লাগে। চ' এক্সপ্ল'ৰ ইউৰ চেল্ফ, বেলেগক নহয় নিজকে এক্সপ্ল'ৰ কৰক যে মোৰ কি কেপাচিটি আছে, মই নোৱাৰা কাম এটা যোৱাকৈ কি পাৰোঁ মই। আৰু পৃথিৱীৰ কেৰিয়াৰ এনিথিং হ'ব পাৰে, এনিথিং কেন বি কেৰিয়াৰ। চুলি কাটাৰ পৰা লৈ পেলাই আকাশত উৰালৈকে, ৰকেট উৰোৱালৈকে চব কেৰিয়াৰ হ'ব পাৰে। এটা সময়ত আমাৰ বজাৰত বহি চুলি কাটিছিলে 10 টকা লৈছিলে, আজি ঘৰৰ AC ৰুমত বহি চুলি কাটে আৰু দিল্লী মুম্বাইবিলাকততো চুলি কাটা বুলি কোনো ক'বই নোৱাৰে। ইহঁতৰ ষ্টেণ্ডাৰ্ডটো আমাতকৈ বহুত বেছি, ইহঁতৰ লুকছটো ইমান ষ্টেণ্ডাৰ্ড এইটো ক'বই নোৱাৰিব। মোকহে চুলি কাটা বুলি ক'ব, তাকহে মানে অফিচাৰ বুলি ক'ব, তেনেকুৱা মই দেখিছোঁ মানে। চ' এতিয়া কেৰিয়াৰ কেন বি এনিথিং, কিন্তু এইটো আমিহে এক্সপ্ল'ৰ কৰিব লাগে মই কি কৰিম। তো সেইকাৰণে পঢ়াৰ লগতে টেক্সট বুকখিনি যিটো পঢ়িছে, মাৰ্ক স্ক'ৰ কৰিছে, ডিগ্ৰী পাছ কৰিছে, ছায়েন্স আৰ্টছ য'তে নহওক, এইখিনি সময়তে প্ৰিপেয়াৰ কৰা যে নেক্সট কি কৰিবা, এইটোৱে বেষ্ট টাইম। ইয়াৰ পিছত এটা বেলেগ স্কুল আহিব য'ত নেকি এনেকুৱা বিল্ডিং নাই, তাত কোনো ৰুফ নাই। সেই স্কুলত যেতিয়া নাম লিখিবা তেতিয়া আৰু বেৰা চেৰা নাই, জহাই তহাই যাব লাগিব। আমি এই স্কুলত নাম লিখিলোঁ, এতিয়া ময়ো তেনেকুৱা কলেজত আছিলোঁ স্কুলত, এতিয়া এনেকুৱা স্কুলত নাম লিখিলোঁ য'ত বেৰাও নাই, য'ত মানে কোনো লিমিটো নাই, স্কাই ইজ দ্য লিমিট, কি কৰে। তো এতিয়া সেইকাৰণে চবেই ভালকৈ পঢ়া, টাইমবিলাক ৱেষ্ট কৰিব নালাগে। আৰু এতিয়া ইউথবিলাকৰ বহুত শত্ৰু বাঢ়ি গৈছে। আগতে কিবা উগ্ৰপন্থী আছিল, কিবা আছিল, কোনোবা ঘৰত কাজিয়া কৰিলে কিবা কৰিলে বন্দুক ল'ব যাম বুলি কৈছিলে, এতিয়া এইবিলাক নাই। এতিয়া কি আহিছে, ওদালগুৰিৰ আশে পাশে গাঞ্জা খোৱা, ড্ৰাগছ খোৱা এইবিলাক বাঢ়ি গৈছে। বহুত ভাল ভাল ল'ৰা ছোৱালী ইউথ কি হৈছে ৰিহেব চেণ্টাৰত যাব লগা হৈছে। ভাল ভাল মা দেউতা মোক দেখাব নোৱাৰে মানে ৰাইজৰ আগত, ইমান সৰুৰ পৰা ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰালে, ডাঙৰ হৈ পেলাই সি ড্ৰাগছ খোৱা আৰম্ভ কৰিলে। চ' এইবিলাক আমাৰ শত্ৰু। আনপিনেদি ছ'চিয়েল মিডিয়া, আমি যি কি টুইট কৰোঁ আমি প্ৰভাৱ হৈ যাওঁ। ছ'চিয়েল মিডিয়াত 10টা কথা কৈছে, ময়ো ক'ব লাগে, কিয় ক'ব লাগে। যি কথাটো নাজানে তাত টুইট কৰি দিয়ে, এইটো ছ'চিয়েল ইম্পেক্টৰ এটা আহি যায়। বেয়া কথা এটাক যদি ছ'চিয়েল মিডিয়াত 1000 মানুহজন টুইট কৰে, এই বেয়া কথাটোকে বহুত মানে ইম্পৰ্টেণ্ট হৈ যায়।
কিন্তু আমি সেইকাৰণে ছ'চিয়েল মিডিয়াত যাই পেলাই যিটো টাইম ৱেষ্ট বিভিন্ন আমাৰ পইচাও খৰচ হয় গুগলত পঢ়িব পাৰে গোটেই ৱালখন পঢ়িব পাৰে এতিয়া কিছুমান বস্তু আছে বিষয় আছে এইবিলাক চাব পাৰে কিন্তু কিছুমান পত্ৰবিলাক ভালকে চাবা মদ ভাং ড্ৰাগছ বেয়া বস্তুবিলাক আমাক শেষ কৰিব আদাৰৱাইজ মানুহে অফ না চাপৰ না দেখাত ভাল না কলা না বগা ইংৰাজী মেটাৰ যদি কোৱালিটি থাকে ভালকে পাছ কৰিব পাৰে কম্পিটিটিভ এক্সামবিলাক পাছ কৰিব পাৰে চবেই হ'ব পাৰে তো সেইকাৰণে এতিয়া ইজি হৈছে আমি কলেজে বহুত প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ এই কলেজখনতো মহাবিদ্যালয়তো স্যাটাৰডে সানডে আমি ওৰিয়েন্টেশন প্ৰগ্ৰামবিলাক কৰিবলৈ লৈছোঁ গভৰ্ণমেণ্টে ডাইৰেক্ট যিসকলে বিভিন্ন চাকৰি বিচাৰে সেইসকলৰ কাৰণে স্যাটাৰডে সানডে এক্সট্ৰা মানে আমি গভৰ্ণমেণ্টৰ খৰচত ইয়াত মানে ওৰিয়েন্টেশন প্ৰগ্ৰাম কৰা হ'ব তাত যাই পেলাই কিছুমান আইডিয়া লোৱা হ'ব মই এটা কথা কৈ ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ মোৰ হাৰ্টত লাগি থকা এটা কথা যে মোৰ তাত MA পাছ কৰি এজন দুখীয়া মাৰ দুজন সন্তান এজন ছোৱালী এজন ল'ৰা এজনে MSc আৰু এজনে MA পাছ কৰিছে তাৰ পিছত মাজনী কিন্তু ইমান পঢ়া নাই মেট্ৰিকো পাছ কৰা নাই তো এদিনাখন মায়ে মোৰ তাত চাকৰি বিচাৰি আহিছে যে তোমাক ভোট দিছিলোঁ তুমিতো চিট হ'লা এতিয়া মোৰ ল'ৰাক চাকৰি দিব লাগে মোৰ ছোৱালী মই ক'লোঁ যে খুৰী MA পাছৰ কাৰণে মোৰ তাত চাকৰি নাই মই কাউন্সিলত চাকৰি দিব পাৰোঁ 3rd গ্ৰেড 4th গ্ৰেড চ' MA পাছ কৰা যোনটো অফিচাৰ হ'ব পাৰে তো এইটো ডাঙৰ কথা নহয় কিন্তু মই গোটেই ষ্টৰিটো সুধিলোঁ যে কেনেকৈ আপুনি পঢ়ালা কেনেকৈ কি কৰিলা দেউতাক নহ'লে আপুনি কেনেকৈ সহায় কৰিলে বহুত কষ্ট কৰি পঢ়াইছে কিন্তু MA পাছ কৰি উঠি ল'ৰাজনে চাকৰি বিচাৰিব লাগে না মাজন চাকৰি বিচাৰিব লাগে ছোৱালীজনে নিজে চাকৰি বিচাৰিব লাগে না মায়ে চাকৰি বিচাৰিব লাগে না I have doubt how many of you এই যে এমপ্লয়মেন্ট নিউজ আৰু কিবা কিবিবিলাক পঢ়ে আমি মেট্ৰিক পাছ কৰাৰ পিছতে এমপ্লয়মেন্ট নিউজ চাৱা আৰম্ভ কৰিছিলোঁ হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ সময়ত বহুত এমপ্লয়মেন্ট নিউজবিলাক চাইছিলোঁ এই সময়ত চাকৰি লাগে কিন্তু চাকৰিটো হ'ল কি ইয়াত জিৰত থাকিব লাগিব তো সেইকাৰণে অলপ চাবা আজিকালি এভেইলেবল একদম ফাৰ্ষ্ট অলপ বস্তুবিলাক আয়ত্ব কৰা আৰু সদায় নতুন বস্তু অলপ শিকিবলৈ চেষ্টা কৰা সবকো বেষ্ট অফ লাক দিলোঁ আৰু লাইব্ৰেৰীখন ইমপ্ৰুভ কৰাৰ কাৰণে বিভিন্ন কাম আছে সেইটো চৰকাৰে সহায় কৰা হ'ব আৰু ওদালগুৰি কলেজত নাক আহি আছে ইয়াৰ কাৰণে আমি চৰকাৰৰ তৰফৰ পৰা কলেজখনক সম্পূৰ্ণ হেল্প কৰিবলৈ আমি গৈ আছোঁ যি প্ৰয়োজন আছে আমি সব নিৰ্মাণ কৰাত সহায় কৰিম থেংক ইউ